খবৰ আশা কৰিছোঁ সকলো ভালে আছে বহুত দিন কোনো ভিডিঅ' দিয়া নাই আপলোড কৰা নাই ইমান সময় নাথাকে আজি এটা বিশেষ ভিডিঅ' দিম বুলি ভাবিলোঁ এপ্ৰিল মাহ আহি গ'ল মানে আমাৰ বিহু ছিজন সকলোৰে যিমান মিউজিচিয়ান গায়ক আছে সকলোৰে ছিজন থাকে বহাগ মাহটো ছিজন আৰম্ভ হৈ যায় তা আমাৰো আৰম্ভ হ'ল আজি দেওবাৰ সকলোকে আমি প্ৰেক্টিছত মাতিলোঁ প্ৰেক্টিছত মাতি আজি বহু আজি সব সকলোৱে সেইকাৰণে এইটো ছিজনে আমাৰ আৰ্ণ কৰা ছিজন সকলোৰে মিউজিচিয়ান ছিংগাৰ যিমান আছে সবৰে আৰ্ণ কৰা ছিজন এইটো আজি সকলো আমি প্ৰেক্টিছত বহি যাওঁ ভাবিলোঁ আজি এইটোৰ ওপৰতে ভিডিঅ' এটা বনাওঁচোন আমি কেনেকৈ প্ৰেক্টিছ কৰোঁ প্ৰগ্ৰেমবিলাকৰ ওপৰত সৰু ভিডিঅ' এটাকে বনাওঁ আগলৈ চাই থাকিব বৰ্তমান মই আহি পালোঁ নৱদ ঘৰলৈ আৰু কোনোবা আহিছে নাই ঠিক নাই বৰ্তমান আহি পালোঁ এই ৰুমটো আমাৰ ৰিহাৰ্চল হ'ব এইবাৰ আমাৰ ছিংগাৰ উঠি দেখিছে অংকুৰী মা ছোৱালী দেখিছে বিয়া ঠিক হৈ আছে সকলোকে আহিব দেই মোৰ পৰা নিমন্ত্ৰণ থাকিলে আমাৰ কণ্ট্ৰল মেইন ৰজন অসীম আকাশ এই আমাৰ কিবৰ্ডিষ্ট হিমাংগ আহিলে নমস্কাৰ দিয়া মই চেণ্ডেল হেৰাই থ'লে কোনোবাই তাই বিচাৰি ফুৰিছে কোনোবাই পালা ন এটলিষ্ট হা বোলা আমাৰ ৰিহাৰ্চল চেছ হ'ল নেক্সট আকৌ প্ৰেক্টিছ কৰিব হৈছে দেই ৰেডি হোৱা আজি 14 তাৰিখ অসমীয়াৰ প্ৰথম দিন 1 বহাগ আজি পিছে ৰঙালী বিহুলৈ সকলোকে শুভেচ্ছা জনালোঁ আজি ৰাতি আমাৰ প্ৰগ্ৰেম আছে ৰাতি যাব লাগিব প্ৰথম দিনাখনেই হৈছে এয়া মাল দি পিচি মেলি ল'লোঁ গা ধুবলৈ দেৰি উঠাও দেৰি হ'ল দেৰিলৈকে কোনো কাম বন নাই যদি আজি বন্ধ অফ টাইম এনেই সোনকালে উঠিব লাগে আজি অকণ শুই ল'লোঁ গা চা ধুই মেলি চিৰালৈ খাওঁ মানুহৰ সকলো বাকী চিনাকি লগৰ ছোৱালী আছে ঘৰলৈকে যাওঁ অলপ দেখাটো ঠিক হ'ব কিন্তু প্ৰেক্টিছ কিছু কৰিব আছে ৰাতি ওলাই যাম প্ৰগ্ৰেমে তাৰপৰা চাই থাকিব যাবলৈ আমি ৰেডি হ'লোঁ গীটাৰখনো পেক চেক কৰি ল'লোঁ লাগতীয়াল বস্তুখিনি লৈ ল'লোঁ এই বস্তুটো সদায় পাহৰোঁ মই ট্ৰেইনাৰটো কিন্তু খুব দৰকাৰ হয় ষ্টেজত অলপ এইখন নহ'লে অলপ ৰখিব লাগিব কিন্তু বাকীখিনিও মেম্বাৰ আহি আছে মোৰ ঘৰৰ পৰাই যাব বাইকখিনি ইয়াতে থৈ পেলাই সকলোখিনি কেইটা বজাত চাওঁ যাব ওলালোঁ আমি সকলোখিনি আহিলে আমাৰ ৰাইজ গোটেইখিনি ল'ৰা ঘৰৰ ওচৰতে আমি লগ পালোঁ আমি যাব ওলালোঁ বাকী ছোৱালীখিনি উঠাওঁ ন বোলা যাওঁ বোলা হেৰি হৈছে মাইখেতসকল আহিলে যাব ল'লে দেই ৰেডি ভালকৈ উঠা আমি ৰহা বৰ্তমান পুৰণা চাৰিআলিত পালোঁ অসীমৰ কাৰণে ৰখি আছোঁ এখন অসীম আৰু হিমাংগ গোটেইখিনি আছে প্ৰাণটো গোটেই গাড়ীখন ৰখি আছে আমি গোটেইখিনি অলপ ৱেইট কৰি আছোঁ ৰখি পেলাই আগলৈ গৈ থাকিম স্নেক্স লৈছোঁ লাহে লাহে তাত অলপ ৰেষ্ট কৰা হ'ব তাতে ঠিক আছে দিয়ক আমি জেগাডোখৰত পালোঁ এখেতে আমাক পৰিয়ালৰ চিনাকি মানুহৰ ঘৰত লৈলে তাত ৰখি চাহ তাহ খালোঁ ভাতো চাতো খাই দিলোঁ কমিটিত বোলে খিচিৰি বনাইছে আমি মনে মনে ইয়াতে মাংস বটাই খাই দিলোঁ বাকীখিনি আছে খিচিৰি জুতি লৈ আছে আমি জুইত বনোৱা মাংস জুতি লৈ ল'লোঁ গম পালে কথাটো বেয়া হ'ব দেই পিছতহে ক'ম কিন্তু কথাটো গাড়ী দেখে কি হৈছে আৰু তাতে ঠিক আছে বাৰু লগ পাম বাৰু চব ৰেডি হৈ লৈছে ভালকৈ গাব লাগিব এনেকে যদি বিহু চাবলৈ আহি বহি থাকে বৰ দুখ লগা বিষয় নহয় ভাল লাগিব উঠি নাছিলে
কি বাৰু ঐ জান মোৰ জান এই তোমাকে হেল্ল ৰাতিপুৱা হ'ল বৰ্তমান আমাৰ প্ৰগ্ৰেম শেষ হ'ল ষ্টেজখনো আজি খোলা মঞ্চ আছিলে আৰু বহুত দেৰিকৈ উঠা হ'ল 2টামান বাজি গ'ল ৰাতিপুৱাই হৈ গ'ল ইমান দেৰিকৈ হ'লে বৰ এনাৰ্জিটো নাথাকে চবৰে আৰু কৰোঁতে কৰোঁতে আমাৰ বৰ্তমান জেনেৰেটৰ তেলো শেষ হৈ গ'ল সেইকাৰণে প্ৰগ্ৰেমখনো অফ হৈ গ'ল তেতিয়া ভালেই হ'ল নহ'লে আৰু 5টা বজাই দিলেহেঁতেন আৰু পে'মেণ্ট চেমেণ্ট ল'লোঁ সকলোৱে সকলো তাতে ওলাওঁ ঘৰে ঘৰে নিজৰ বাইককেইজন এজন ঝিঙলৈ যাব আৰু দূৰতে আছে বাইককেইখন আমাৰ ঘৰতে থৈছে থৈ পেলাই লাহে লাহে ওলাই যাওঁ আৰু নেক্সট প্ৰগ্ৰেমত লগ পাওঁ গুড বাই